সৌৰভ দাদা ইমান ব্যস্ত দুখ কি হৈছে মানে কথাটো কি মানে ক'ত দুখ তোমাৰ কাৰণে শুট আৰম্ভ কৰিব পৰা নাই আমি Yes. দিয়া 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 লাইট ভবেন্দ্ৰ কি ক'বা আজি আমি শুটত আহিছো ময়ো কৰিম সৌৰভে নকৰে সৌৰভে ফটো মাৰিব ভিডিঅ' কৰিব আৰু ময়ো ফটো মাৰিম আৰু লগতে মানে নিজেও উঠিম আমি লোকেশ্যনবোৰ চাই আছো অলপ পিছত ফটোশ্বুট ষ্টাৰ্ট কৰিম ঠিক আছে দেখাম বাৰু আপোনালোকক বিহাইণ্ড দ্য চিনছ Hi. Hi. কি খবৰ? বঢ়িয়া তোমাৰ ভাল ক'ত যোৱা? সুতলে ওলাইছো এতিয়া কি হয় গৰম তাকেতো ইমান গৰমত ৰ'দটোৱে একদম খাই পেলাইছে সঁচাকে গাড়ী চলা মানুহটো একদম ঘূৰিব নোৱাৰিব আহি যাব এইজনী আমি খুব ধুনীয়া লোকেশ্যন এটাত আহি পালোহি চন্দ্ৰপুৰ ফালে আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ এইটো লোকেশ্যনত খুব বেলেগ ধৰণৰ শ্বুট চলিয়ে আছে ৱেষ্টাৰ্ণ দেখিলোঁ আৰু ইফালে বিহুৰ কাৰণেতো বেলেগ শ্বুট কৰি আছে গতিকে চাওঁ আমাৰ লোকেশ্যন বিচাৰি গৈছে ভবেন্দা আৰু সৌৰভ আছে সৌৰভতে লোকেশ্যন বিচাৰি গৈছে আৰু আমি ইয়াতে ৰখি আছোঁ এতিয়া পেটৰ বিষ হৈছে বোলে পাহিৰ বহি আছে পেটৰ বিষ হৈছে টেনশ্যন লৈছা নেকি নাই টেনশ্যন লোৱা নাই জাষ্ট বেয়া লাগিছে নিজৰ ওপৰত একো নাই ভাল হৈ যাব তাই বহুত টেনশ্যন লৈ পেলাই ছোৱালীজনী পাই তুমি ফাইনেলি আহিলা ডিপ্ৰেশ্যনৰ পৰা ওলাই কিবা ক'বা নেকি আমাৰ একদম কেমেৰামেনো সাজতে আছে বিহু সাজত পাহি এয়া দুখী আত্মা সেইফালে বহি আছে সেইজন দুখী আত্মা দেখিছে যিহেতু লোকেশ্যনটো খুবেই বেছি সুন্দৰ এয়া মোৰ পিছফালে শ্বুট চলি আছে ফটোজ উঠাই আছে খালি ৰ'দটো নাই ৰ'দটো কি হ'ল নাজানো আমি গুৱাহাটী চাইডে থাকোঁতেতো ঠিকে আছিলে কিন্তু ইমান ডিফাৰেঞ্চ এবাৰ ফ্ৰণ্টত
নেক্সট লোকেশ্যন যাওঁ ইয়াতে সামৰিলোঁ হ'ল নাই তোমাৰ ওলাল নাই কাৰ মোৰ ফটোজ ফটো পাই গৈছো অঁ আৰু পাম লাগিব মানে আৰু পাব লাগিব তো আমি ইয়াৰ পৰা ওলাই দিছোঁ পাহি বোলা এই বেক লোৱা বহুত ধুনীয়া আহিব লাইটটো ধুনীয়া পৰিছে এনেকৈ অ' য়েছ বৰ ধুনীয়া লাগিছে দেই ইয়ে আমাৰ হেৰি দুখীয়াত্মা আমাৰ দক্ষিণমা হেল্ল' গাইজ হলিমলি মই এতিয়ালৈকে ভিডিঅ' পোৱা নাই এই ইহঁতে এই ফটোশ্বুট কৰি আছিলে ৰিলছ বনাই আছিলে ৰিলছ সেইকাৰণে এতিয়ালৈ ভিডিঅ' পোৱা নাই আৰু এতিয়া ৰ'দটো নামি যাওক খুব ভাল পাম তুমি লাইনত কিয় আহিলা তুমিতো বেলেগ লাইনতহে আছিলা বেলেগ লগে লগে কেমেৰা দেখি কথা বদলাই দিলা যে মই ৰখি আছো ভিডিঅ' কৰিবলৈ মই কিয় মিছ ইউ বুলিহে শুনি আছিলোঁ সদায় যিজন ব্যক্তিয়ে প্ৰায় মোৰ ফটোজ আৰু ভিডিঅ'জ কৰি দিয়ে আজি সেইজন ব্যক্তি কেমেৰাৰ পিছত নহয় আগত বেলেগ ৰূপত দেখিবলৈ পাইছে আপোনালোকে ৰেডি ৰেডি যাম হা মই এইফালে যাম ৰোল আহা অঁ জয় ভোলেনাথ মই আঁতৰি দিছোঁ দেই মুখখন থাকি গৈছে এয়া দেখিছে ৰাইজ যদি কেতিয়াবা কাৰোবাক মানে কি হয় এনেকুৱা কি কয় এইটো লিফ্ট দিব লাগে আৰু চাইকেলত তেতিয়াহ'লে ভৱেন মেধিক কণ্টেক্ট কৰিব পাৰে কি হৈছে মানে এবাৰ কেমেৰা ধৰিছোঁ এবাৰ গিম্বল মোক শাস্তি দিছা ভৱেন দা ভৱেন মেধি অ' ভৱেন মেধি ইমান শাস্তি কিহৰ মোক এইবোৰ দাঙি আছোঁ দেখা নাই এবাৰ গিম্বল এবাৰ কেমেৰা কিমান ওজন হ'ব চাগে চাহত লৈ গৈছোঁ চাহলৈ হা এইটো কিমান কেজি হ'ব 2 কেজিমান হ'ব চাগে 2-3 কেজি আৰু এইটো হ'ব ইমান ওজন মই টাঙিয়ে মই এখনতে জীয়াই এবাৰ যাম আৰু লাষ্ট এইখিনি ল'লে লোৱাৰ দিয়াহে আহিব আৰু কালাৰ চাওঁ আৰু 5 মিনিটছ আছে আমাৰ হাতত এয়া লাষ্ট মিনিট এতিয়া মই কাপোৰ চেঞ্জ কৰি দিছোঁ কাপোৰ চেঞ্জ কৰি দিছে আমাৰ হিৰোই এতিয়া মোৰ ভিডিঅ' আহি আছে গাইজ হলিমলি মোৰ ভিডিঅ' আৰু লাইক কৰিব ভৱেন দা আহি গ'ল লাইনত তোমাৰ হৈ গ'ল ন চাগে আজি কাম আছে আছে নেকি আৰু আছে অ' ঠিক আছে ঐ তোমাৰ ভিডিঅ'টো চকু মেলি চোৱা নে মুদি থকা হয় নাই মেলি চোৱা বাচ্চা লৈ থকা নিচিনা লাগিছে দে দে বেলেগ কৈছে অ' কেনেকৈ ল'ম এনেই চা হাতখন ল'বে কেমেৰাত চোৱা আমাৰ লগত আছিলে আজি গোটেই শ্বুটটোৰ সৌৰভ আছে এইফালে কাষত তাক দেখাই দিয়া এইটো আৰু এইফালে আমাৰ ভৱেন দা একো দেখাই দিব লাগিব ন তাৰপিছত কেমেৰাৰ আঁৰত আছে পাহি আমি সকলোৱে আজি শ্বুট কৰিলোঁ আৰু এয়া মানে সন্ধিয়া হৈ গ'ল আমি কেতিয়া আহিছিলোঁ 12টামানতে আহিছিলোঁ আৰু এতিয়া আকৌ বেক হ'ব লাগিব তেজপুৰলৈ গতিকে এইখিনিয়ে আছিলে আজিৰ ব্লগ আপোনালোকে চাই কেনেকুৱা বোলে নিশ্চয় জনাব আৰু ফটোজবোৰ আহিব ইনষ্টাগ্ৰাম চেক কৰিব সকলোৰে সৌৰভ জ্যোতি বৰুৱা ভৱেন মেধি প্ৰিয়াংশী শৰ্মা মই স্পেইনী আহি বৰ্মন বাই